হেল্ল' ভিউৱাৰ্ছ সকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি দুবৰী ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব। যদুখণ্ডত দেখিবলৈ পাইছিল যে দুবৰীয়ে পাৰ্থৰ কথা ভাবি থাকে আৰু পাৰ্থৰ লগত কটোৱা সময়বোৰ মনত পেলাই থাকে। আৰু আনফালে দুবৰী মাক দেউতাকে বহি দুবৰীৰ কথা পাতি থাকে আৰু দেউতাকে ভগৱানে তাইক সদায় ভালে ৰাখক বুলি কয়। আৰু আনফালে পাৰ্থৰ খুৰাকে ৰিয়াৰ লগত কথা পাতে আৰু ৰিয়াৰ নতুন ঘৰখনত থাকি কেনেকুৱা লাগিছে বুলি সোধে। আৰু পাৰ্থৰ ভনীয়েকে ৰিয়াৰ লগত কথা পাতে আৰু কিয় মন মাৰি আছা বুলি কয় আৰু ৰিয়াই মন বেয়া নহয় বুলি কয় আৰু ৰিয়াই পাৰ্থৰ ভনীয়েকৰ লগত কিবা প্ৰব্লেম হ'লে কম বুলি কয়। আনফালে নয়নাই সুজিতৰ বায়েকক সুজিতে কিয় মোক বিয়া পাতিলে বুলি সোধে আৰু বায়েকে সকলো কথা বুজাই কয়। আনফালে ৰিয়াই দুবৰীলৈ ফোন কৰি খং কৰে আৰু ৰিয়া ঘৰলৈ নোযোৱাৰ কাৰণে বেয়া পায় আৰু দুবৰীৰ লগত বহুত কথা পাতে আৰু দুবৰীক ৰিয়া ঘৰলৈ মাতে আৰু ৰিয়াৰ দুবৰীলৈ ফোন কৰাৰ কথা পাৰ্থক কয়। আৰু এফালে নয়নাই মন বেয়া কৰি বহি থাকে আৰু সুজিতে কিয় মন মাৰি আছা বুলি সোধোতে একো হোৱা নাই বুলি কয়। আৰু আনফালে ৰিয়াই পাৰ্থক খং কৰে, দুবৰীৰ কথা ক'লে তুমি কিয় ইগন'ৰ কৰা বুলি সোধে আৰু পাৰ্থই অফিচৰ টেনচন হৈ আছে বুলি কয়। আনফালে দুবৰীয়ে ভগৱানক সকলো ভালে থাকিবলৈ প্ৰাৰ্থনা কৰে আৰু মাকে নয়নালৈ দুবৰীক ফোন এটা কৰিব কয়। বন্ধুসকল, আজি খণ্ডত দেখিবলৈ পাব যে ৰিয়াই পাৰ্থক দুবৰীৰ ঘৰলৈ লগ ধৰে আৰু পাৰ্থই অফিচৰ কাম আছে, তুমি যোৱা যদি ড্ৰাইভাৰ পঠাই দিম, যাব পাৰা বুলি ক'ব। আৰু আনফালে নয়নাই ৰেষ্টুৰেণ্টত দুজন ল'ৰাক দেখি ভয় খাব আৰু ৰিয়াই দুবৰীক লগ ধৰি ঘৰলৈ লৈ যাব। আৰু আনফালে দুবৰীৰ মাক দেউতাকে দুবৰীৰ কথাবোৰ পাতিব আৰু দেউতাকে মাকক বুজাব। বন্ধুসকল, আজি দুবৰী ধাৰাবাহিকখন বহুত বেছি ভাল লাগিব। আজি ভিডিঅ'টোত ইমানেই। কোনে কোনে দুবৰী ধাৰাবাহিকখন চাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।